এই পিচটো যে বাকী নাই আৰু মজা আজি বনাইছে একদম পিয়ৰলি এখন অসমীয়া নন ভেজ থালি আৰু ইয়াতে আছে এয়া গাহৰি মাংস যিসকলে নাখায় তেওঁলোকে কিন্তু নাচাব দেই স্কিপ কৰি দিব আৰু এটা গাহৰি লগ বনাইছোঁ মই চেংমৰা চিনি পায়নে চেংমৰাৰ সৈতে একদম ধোঁৱা বলি আছে খুব ধুনীয়া পিচ আপোনালোকক মই খাই দেখাওঁ প্ৰথমে চেংমৰা এটালৈকে খাওঁ এই চেংমৰা কোমল কোমল পাত আচলতে বজাৰত ইমান আজিকালি খাদ্যবিলাক ভেজাল হৈছে গতিকে আমি যিমান পাৰি আমাৰ লোকেল খাদ্য খোৱাটো বেছি দৰকাৰী বুলি ভাবোঁ আৰু মই পৰাপক্ষত লোকেল আমাৰ ট্ৰেডিশ্যনেল যিবিলাক খাদ্য সেইবিলাকত বেছি গুৰুত্ব দিওঁ আৰু এক পিচ খাওঁ মাংস এক পিচ খাওঁ এই পিচটো যে কাৰ প্ৰিয় গাহৰি মাংস এনেকুৱা গ্ৰেভি যদিহে লোকেল হয় আৰু বাকী নাই চেংমৰাৰ সৈতে মই গাহৰি মাংসখিনি কেনেকৈ ৰান্ধিলোঁ মোৰ ষ্টাইলত আপোনালোকক দেখাব বিচাৰিছোঁ তেনেহ'লে আহক সকলোৱে এনজয় কৰোঁ If I kissing, see that you could be time, here full on